Hello friends, Study for Change চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আছাম ইয়াৰ বুকৰ পাৰ্ট 15 লৈ আহিছোঁ। আপোনালোকে আগৰ পাৰ্টকেইটা চাব বিচাৰে প্লেলিষ্টৰ লিংক তলত দিয়া আছে, তাতে গৈ চাই ল'ব পাৰিব। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ? প্ৰাগজ্যোতিষপুৰৰ প্ৰথম জনৰজা কোন আছিলে? অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ ভাস্কৰ বৰ্মন, অপশ্যন নম্বৰ বি মহিৰংগ দানৱ, অপশ্যন নম্বৰ চি নৰকাসুৰ, অপশ্যন নম্বৰ ডি বানাসুৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি মহিৰাংগ দানৱ হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰথমজন ৰজা। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম মেনশ্যনড ইন ৰামায়ণ এণ্ড মহাভাৰত? ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিলে? অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ কামৰূপা, বি ইন্দ্ৰপ্ৰস্থ, চি প্ৰাগজ্যোতিষপুৰা, ডি অসম। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি প্ৰাগজ্যোতিষপুৰা। প্ৰাগজ্যোতিষপুৰ আছিলে অসমৰ প্ৰাচীন নাম। নেক্সট কুৱেশ্যন, একৰ্ডিং টু ৰামায়ণা অমৃতৰাজা ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য কিংডম অফ? ৰামায়ণৰ মতে অমৃতৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে? অপশ্যন নম্বৰ এ প্ৰাগজ্যোতিষা, বি কামৰূপা, চি হৰপেশ্বৰ, ডি কোচবিহাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, নৰকাসুৰ ফাউণ্ডেড হুইচ ডাইনেষ্টি? নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিলে? অপশ্যন নম্বৰ এ পালা ডাইনেষ্টি, অপশ্যন নম্বৰ বি বৰ্মন ডাইনেষ্টি, চি শালস্তম্ভ ডাইনেষ্টি, ডি ভৌম ডাইনেষ্টি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি ভৌম ডাইনেষ্টি। নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যন, ঘটকাসুৰ ৱাজ কিল্ড বাই? ঘটকাসুৰক কোনে হত্যা কৰিছিলে? অপশ্যন নম্বৰ এ নৰকাসুৰা, বি বানৰজা, চি মহিৰাংগ দানৱ, ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ নৰকাসুৰ। নৰকাসুৰে ঘটকাসুৰক হত্যা কৰিছিলে। নেক্সট কুৱেশ্যন, একৰ্ডিং টু প্ৰি হিষ্ট্ৰী চ'ৰ্চেছ দ্য মাদাৰ অফ নৰকাসুৰা ৱাজ? প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিলে? অপশ্যন নম্বৰ এ ধৰিত্ৰী, বি হিডিম্বা, চি উষা, ডি উলুপি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ ধৰিত্ৰী। প্ৰাক ইতিহাসৰ অনুসৰি নৰকাসুৰৰ মাতৃৰ নাম আছিলে ধৰিত্ৰী। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। নেক্সট কুৱেশ্যন, হু ৱাজ কিল্ড বাই দ্য ফাৰ্ষ্ট নৰকা কিং নৰকাসুৰা এণ্ড এষ্টাব্লিছ দ্য ভৌম ডাইনেষ্টি? প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ পুষ্যবৰ্মন, বি ঘটকাসুৰ, চি ভাস্কৰ বৰ্মন, ডি গোপালা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি ঘটকাসুৰ। নৰকাসুৰে ঘটকাসুৰক হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যন, নেম দ্য টু মেডিভেল টেক্সট ডেট ৱেৰ কম্পাইল্ড ইন দ্য ৰিজন অফ আছাম? অসমত সংকলিত হোৱা মধ্যযুগৰ দুখন গ্ৰন্থ হ'ল অপশ্যন নম্বৰ এ বেদ আৰু পুৰাণ, অপশ্যন নম্বৰ বি কালিকা পুৰাণ আৰু ইগুণীতন্ত্ৰ, অপশ্যন নম্বৰ চি কঞ্জী খেল আৰু ইগুণীতন্ত্ৰ, অপশ্যন নম্বৰ ডি নাম গোৱা আৰু কীৰ্তন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি কীৰ্তন আৰু ইগুণীতন্ত্ৰ হৈছে অসমৰ দুখন মধ্যযুগৰ গ্ৰন্থৰ নাম, য'ত অসমৰ মধ্যযুগৰ বিষয়ে জনা যায়। নেক্সট কুৱেশ্যন, হিন্দুইজম ৱাজ এষ্টাব্লিছড ইন প্ৰাগজ্যোতিষপুৰা বাই দ্য কিং? কোনজন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ নৰকাসুৰ, বি শ্ৰীকৃষ্ণ, চি ভগদত্ত, ডি বানাসুৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ নৰকাসুৰ। নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যন, নৰকাসুৰা ৱাজ কিল্ড বাই? নৰকাসুৰক কোনে হত্যা কৰিছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ শিৱ, অপশ্যন নম্বৰ বি শ্ৰীকৃষ্ণ, চি ভগদত্ত, ডি বানাসুৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিছিলে। নেক্সট কুৱেশ্যন, একৰ্ডিং টু দ্য এপিক মহাভাৰত হু ৰুল্ড দ্য প্ৰাগজ্যোতিষপুৰা কিংডম ডিউৰিং দ্য কুৰুক্ষেত্ৰ ৱাৰ? মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰাজ্য কোনে শাসন কৰি আছিলে? অপশ্যন নম্বৰ এ ভাস্কৰ বৰ্মন, অপশ্যন নম্বৰ বি ভূতি বৰ্মন, অপশ্যন নম্বৰ চি নৰকাসুৰ, অপশ্যন নম্বৰ ডি ভগদত্ত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি ভগদত্ত। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰাজ্য শাসন কৰি আছিলে ভগদত্তই। নেক্সট কুৱেশ্যন, হুইচ
কামৰূপা কিং টুক পাৰ্ট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ? কোনজন কামৰূপৰ ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ নৰকাসুৰ, বি ভগদত্ত, চি ভাস্কৰ বৰ্মন, ডি বজ্ৰদত্ত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি ভগদত্ত। ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যন, ইন এনচিয়েণ্ট টাইমছ হু ৱাজ দ্য কিং অফ বিদৰ্ভ? প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ ভীষ্মক, বি নৰকাসুৰ, চি ভগদত্ত, ডি মৰিচি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ ভীষ্মক। নেক্সট কুৱেশ্যন, ৰুক্মিণী ৱাজ দ্য প্ৰিন্সেছ অফ? ৰুক্মিণী ক'ৰ ৰাজকুমাৰী আছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ কুণ্ডিল নগৰ, অপশ্যন নম্বৰ বি কামৰূপ, অপশ্যন নম্বৰ চি তেজপুৰ, অপশ্যন নম্বৰ ডি শদিয়া। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ কুণ্ডিল নগৰৰ ৰাজকুমাৰী আছিলে। নেক্সট কুৱেশ্যন, ৰুক্মিণী ৱাজ দ্য ডটাৰ অফ? ৰুক্মিণী কাৰ কন্যা আছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ মৰিচি, বি নৰকাসুৰ, চি ভগদত্ত, ডি ভীষ্মক। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি ভীষ্মক। ৰুক্মিণী ভীষ্মকৰ জীয়ৰী আছিলে। নেক্সট কুৱেশ্যন, অসুৰা কিংডম শোণিতপুৰ কিংডম বুলি জনা যায় ৱাজ এষ্টাব্লিছড বাই? অসুৰ ৰাজ্য বা শোণিতপুৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে ভীষ্মক, অপশ্যন নম্বৰ বি নৰকাসুৰ, অপশ্যন নম্বৰ চি ভগদত্ত, অপশ্যন নম্বৰ ডি মৰিচি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি মৰিচি। মৰিচিয়ে অসুৰা কিংডম শোণিতপুৰ ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ নৰকাসুৰ ইন দ্য মিডিল আছাম? মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ পুষ্যবৰ্মন, বি শালস্তম্ভ, চি ভগদত্ত, ডি বানাসুৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি বানাসুৰ। নৰকাসুৰ বানাসুৰৰ সমসাময়িক ৰজা আছিলে। নেক্সট কুৱেশ্যন, শোণিতপুৰ ৱাজ দ্য কেপিটেল অফ হুইচ কিং? শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিলে? অপশ্যন নম্বৰ এ নৰকাসুৰ, অপশ্যন নম্বৰ বি বাণৰজা, অপশ্যন নম্বৰ চি মহিৰংগ দানৱ, অপশ্যন নম্বৰ ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি বাণৰজা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ডটাৰ অফ বাণৰজা? বাণৰজাৰ কন্যা কোন আছিলে? অপশ্যন নম্বৰ এ উষা, অপশ্যন নম্বৰ বি ৰাধা, অপশ্যন নম্বৰ চি ৰুক্মিণী, অপশ্যন নম্বৰ ডি শ্ৰীমায়া। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ উষা। বাণৰজাৰ জীয়ৰীৰ নাম আছিলে উষা। নেক্সট কুৱেশ্যন, হু মেৰিড উষা দ্য ডটাৰ অফ অসুৰা কিং বানা? অসুৰ ৰজা বানৰ কন্যা উষাক কোনে বিয়া কৰাইছিলে? অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ শ্ৰীকৃষ্ণ, অপশ্যন নম্বৰ বি ভগদত্ত, অপশ্যন নম্বৰ চি অনিৰুদ্ধ, অপশ্যন নম্বৰ ডি ৰুক্মাবীৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি অনিৰুদ্ধ। উষাক অনিৰুদ্ধে বিয়া কৰাইছিলে। আজি এইকেইটা কুৱেশ্যন আছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।